সুদত কোটি কোটি মহিলাক ঋণ দিব এতিয়া চৰকাৰে 1 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত পাব চৰকাৰী ঋণ আৰু ঋণৰ জৰিয়তে ব্যৱসায় কৰি আত্মনিৰ্ভৰ হ'ব পাৰিব মহিলাসকল আৰু এই আঁচনিৰ অধীনত 3 কোটি মহিলাক সামৰি লোৱা হ'ব বুলি ঘোষণা কৰা হৈছে মোদী চৰকাৰে মহিলা সবলীকৰণৰ বাবে আনিছে এই বিশেষ আঁচনি এটা ডাঙৰ খবৰ লাখপতি দিদি যোজনাৰ জৰিয়তে মহিলাক স্বাৱলম্বী কৰাৰ লক্ষ্য চৰকাৰৰ আৰু 2023 ৰ 15 আগষ্টৰ পৰা 1 কোটি মহিলা এই আঁচনিৰ পৰা সফল হৈছে পুনৰ আন 2 কোটি মহিলাক লাখপতি কৰাৰ লক্ষ্য চৰকাৰৰ বিগত 1 ফেব্ৰুৱাৰীত সংসদৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰিছিল এই বৃহৎ ঘোষণা 18 পৰা 50 বছৰৰ সকলো মহিলাই পাব আঁচনিৰ সুবিধা আৰু মহিলাগৰাকী আত্মসহায়ক গোটৰ সদস্য হোৱাটো বাধ্যতামূলক আবেদন কৰিবলৈ আবেদনকাৰী থাকিব লাগিব কেইবাটাও নথি আধাৰ কাৰ্ড পান কাৰ্ডৰ লগতে লাগিব আয়ৰ প্ৰমাণ পত্ৰ আৰু লগতে বেংকৰ পাছবুক আৰু মোবাইল নং পাছপোৰ্ট আকাৰৰ ফটো প্ৰয়োজন হ'ব পুনৰবাৰলৈ কৰিছো মহিলাক লৈ বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় মোদী চৰকাৰে বিনা সুদত কোটি কোটি মহিলাক ঋণ দিব এতিয়া চৰকাৰে বিনা সুদবিহীন ঋণ লাভ কৰিব 1 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত সুদবিহীন ঋণ লাভ কৰিব মহিলাসকলে ঋণৰ জৰিয়তে ব্যৱসায় কৰি মহিলাসকল হ'ব পাৰিব স্বাৱলম্বী আৰু এই আঁচনিৰ অধীনত 3 কোটি মহিলা সামৰি লোৱা হ'ব বুলি ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে মহিলা সবলীকৰণৰ বাবে আনিছে এই বিশেষ আঁচনি লাখপতি দিদি যোজনাৰ জৰিয়তে মহিলাক স্বাৱলম্বী কৰাৰ লক্ষ্য 2023 ৰ 15 আগষ্টৰ পৰা 1 কোটি মহিলা এই আঁচনিৰ পৰা লাভান্বিত হৈছে পুনৰ আন 2 কোটি মহিলাক লাখপতি কৰাৰ লক্ষ্য চৰকাৰৰ আৰু বিগত 1 ফেব্ৰুৱাৰীত সংসদৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহৎ ঘোষণা কৰিছিল উল্লেখ্য যে 18 বছৰৰ পৰা 50 বছৰৰ সকলো মহিলাই এই আঁচনিৰ সুবিধা আদায় কৰিব পাৰিব আৰু মহিলাগৰাকী আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব আবেদনকাৰী কেইবাটাও নথিপত্ৰ লাগিব আধাৰ কাৰ্ড পান কাৰ্ডৰ লগতে লাগিব আয়ৰ প্ৰমাণ পত্ৰ সমান্তৰালকৈ বেংকৰ পাছবুক আৰু মোবাইল নং और पासपोर्ट आकारों फोटो प्रयोजन हबो का घर मिल रहा है और वो भी महिलाओं के नाम पर उज्ज्वला का सस्ता गैस सिलेंडर मिल रहा है वो भी महिलाओं के नाम पर 50% से ज्यादा जनधन खाते वो भी हमारी माताओं बहनों के नाम पर जो मुद्रा लोन मिल रही है उनमें भी 65% से ज्यादा हमारी महिला बहनों ने माताओं बहनों ने खास करके नौजवान बेटियों ने कदम उठाया आगे बढ़ी और ये लोन लेकर के अपना काम शुरू किया है पिछले 10 वर्षों में हमारी सरकार ने सेल्फ हेल्प ग्रुप स्वयं सहायता समूह की 10 करोड़ से ज्यादा महिलाओं का जीवन बदल दिया है हमारी सरकार के प्रयासों से अब तक देश भर में 1 करोड़ से ज्यादा लखपति दीदी बन चुकी है 1 करोड़ से ज्यादा लखपति दीदी बन जाना और गांव-गांव में ये कितनी बड़ी आर्थिक शक्ति बन गई है और लेकिन ये सफलता को देखते हुए हमने एक बहुत बड़ी छलांग लगाने का फैसला किया है हम अब संकल्प कर लिए हैं कि हम देश की 3 करोड़ बहनों को लखपति दीदी बनाने का लक्ष्य पूरा करके रहेंगे नमो ड्रोन दीदी योजना से भी महिलाओं के सशक्तिकरण के नए रास्ते खुले और माताएं बहनें नमो ड्रोन दीदी का एक बड़ा कार्यक्रम मैं कल ही करने वाला हूं आप जरूर सुबह 10-11 बजे टीवी पर जुड़ जाइए देखिए नमो ड्रोन दीदी क्या कमाल कर रही है आपको भी देखने को मिलेगा और आप भी उत्साह के साथ भविष्य में उसके साथ जुड़े जाएंगे और इस नमो ड्रोन दीदी इस योजना के तहत भाजपा सरकार